হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ পিছে ইমান বেছি ভাল নহয়, কাৰণ এজনকৈ 3জন 4জন গ'লগৈ। মোৰ ভাইটি ভণ্টি হয়, তো তথাপিও মই তাহাঁতৰ লগত ফ্ৰেণ্ড হিচাপে আছিলোঁ, ফ্ৰেণ্ডৰ নিচিনাকৈ আছিলোঁ। আৰু আজি মোৰ ফাইটিং ফ্ৰেণ্ড এজন গুচি যাব, বিকাশ মিশ্ৰ। তাৰ লগত মই একদম কুকুৰ মেকুৰীৰ নিচিনাকৈ মানে কাজিয়া ঠিক নহয়, এনেকৈ জোকা মেলা কৰি থাকোঁ। আৰু আমাৰ মানে আৰম্ভণিটো কাজিয়া আৰু মাৰপিটেৰে আৰম্ভ হয়। তো আজি সি যাবগৈ, আৰু এতিয়া সি ঘৰখন পাব, যাবগৈ ঘৰৰ ওচৰত গৈ কাম কৰিব। আৰু ই মোক সুধি আছিলে কি, ববিতা আৰু এমেলিন যাওঁতেতো তই ঢেৰ কান্দিছিলি, মই গ'লে কি কান্দিবি কি নাই, এনেকৈ সুধি আছে। আৰু পৰাপক্ষত মই নাকান্দো, চেষ্টা কৰিম, মনত দুখ থাকিলেও নাকান্দো বুলি ভাবিছোঁ। আৰু এটা বহুত বেছি মিছ কৰিম কি, তাহাঁত গোটেইকেইজন থাকোঁতেও, আৰু বাকীবোৰতো গ'লগৈ, এতিয়া ই আছে, ইও যাবগৈ। তাহাঁত গোটেইখিনি থাকোঁতে মোক কেতিয়াও ফিল নহ'লে যে মই তাহাঁততকৈ মানে ডাঙৰ হয়, তাহাঁত মোৰ ভাইটি ভণ্টিৰ নিচিনা, তেনেকুৱা মানে কেতিয়াও ফিল নহ'লে। সদায় ফ্ৰেণ্ড নিচিনাকৈ থাকিলোঁ, সদায় মাৰপিট কৰি, যেনেকৈ সমনীয়াৰ লগত থাকে তেনেকৈ মানে জোকোৱা মেলা কৰিয়ে থাকিলোঁ, কেতিয়াও অনুভৱেই নহ'লগৈ মোৰ। বাকী দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইফালে আহিলে আমাৰ ৰিয়ান, ছাৰৰ একমাত্ৰ ল'ৰা ৰিয়ান, আৰু ই আমাৰ সকলোৰে মৰমৰ, গোটেই ষ্টাফৰ সকলোৰে মৰমৰ। ৰাতিপুৱা গধূলি দুপৰীয়া বুলি কোনো কথা নাই, আমাৰ এনেকৈ মাৰপিট চলি থাকে। আৰু আজিৰে পৰা সেই মাৰপিট কাজিয়াখন ইয়াৰ লগত নাথাকিব, ইয়াতে সমাপ্ত হ'বগৈ। বিকাশ মিশ্ৰ পুলিচৰ হওক বা তেনেকুৱা ধৰণৰ যিকোনো বিভাগত, বিশেষকৈ পুলিচৰ কৰ্মসূত্ৰে বদলি হোৱাটো খুব সাধাৰণ কথা বাৰু। তথাপিও পুলিচৰ লগত আজি আত্মা দিলোঁ ইয়াত এইখন বনাত বাকী মিশ্ৰ মোৰ ভাইটিৰ নিচিনা, আৰু যদিও ভাইটিৰ নিচিনা থাকোঁ, বন্ধুৰ নিচিনা। আৰু আজিৰ পৰা মোৰ এজন আৰু আজি মই অকণমান বেলেগকৈ প্ৰেজেণ্টিং কৰিম বুলি ভাবিছিলোঁ, যদিও নহ'লগৈ। পাৰ ভাঙি চকু পানী ওলাই আহিলে। যিমান বেছি ধৰি ৰাখিব চেষ্টা কৰিলোঁ, সিমান বেছি মানে নহ'লগৈ, ওলায়ে আহিলে। আৰু উপায় নাই, ওলাই গ'ল। বৰ্তমান আজিৰ এই অনুষ্ঠানটোত সকলোৰে ইম'শ্যন জড়িত হৈ আছে, কাৰণ ছাৰহঁতকো মই দেখিছোঁ, ছাৰসকলেও তেওঁক কেতিয়াবা ভাইটিৰ দৰে, কেতিয়াবা বন্ধুৰ দৰে খুব বেছি মৰম কৰে। আৰু আমাৰ সকলোৰে এটা ফেমিলি টাইপ বণ্ডিং। 2023 চনত তেতিয়া আহি তেনেকুৱাকৈ লগ পোৱা নাছিলোঁ, ভনিতাহঁতক লগ পাইছিলোঁ। কিন্তু দুৰ্গা পূজাত মই মিশ্ৰক ডিউটি কৰা দেখিছোঁ। দেখি ক'ত দেখিছোঁ? মন্দিৰ চকত দেখিছোঁ এনেকুৱা অকলে মানে ইমান মানুহক হেণ্ডেল কৰি আছে। তাৰপিছত পিছত আহি সুধিলোঁ, এনেকুৱা কোনোবা ল'ৰা এজন আহিছে নেকি? তাৰপিছত আমাক ৰেডিকত দিছে নহয়, এনেকৈ বিকাশ মিশ্ৰ বুলি। তাৰপিছত প্ৰথমতে মিশ্ৰা টাইটেল থাকে, বিহাৰী বুলি ভাবিলোঁ, নাই। তাৰপিছত বোলে নেপালী হয়, মোক ভজি মাতে। ভজি মানে বৌক কয় আৰু জোকাই থাকে আৰু। তাৰপিছত আৰু মানে সি যিখিনি কাম কৰে সেই হিচাপত সি এজন অফিচাৰ হ'ব যোগ্য। মই সদায় তাক এটাই কথা কওঁ, কাম কৰি যোৱা, তুমি ইয়াতকৈও বেটাৰ ডিজাৰ্ভ কৰা আৰু পাবা এদিন। আৰু যিকোনো কামত সদায় ইণ্টাৰেষ্ট দি থাকে, কেনেকৈ কৰে। ময়ো নাজানিলে তাক সুধি কেনেকৈ কৰিছা, শিকাই দিয়া, তেনেকৈ। আৰু এনেকুৱা নহয় যে মোৰ কাম নহয় মই নকৰোঁ, বা এইটো সিহঁতক কেনেকৈ কৰিব পাৰি এইখিনি কৰি দিওঁ, তেনেকুৱা বহুতখিনি হেল্প পাইছোঁ তাৰ পৰা। আৰু য'তে যাব মোৰ এইটো বিলিভ আছে, য'তে যাব সি কৰিব, এনেকুৱা নহয় যে ইয়াত আছিলে কাৰণে কৰিছে।
চবতে কৰিব আৰু ভালক সদায় ভাল বুলিয়ে ক'ম নহয় আৰু নাকান্দো কাৰণ কান্দিব লগা একো নাই কান্দিও আমি তাক ৰখাব নোৱাৰোঁ আৰু ভাল লাগিছে সি নিজৰ হোম ডিষ্ট্ৰিক্ট পালে আৰু আজি আমাৰ ফেয়াৰৱেল অনুষ্ঠানৰ শেষৰটো কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ আৰু আমাৰ শেষৰটো কাৰ্যসূচী হৈছে তেওঁক অকণমান আমি মৰম যাচিম ইয়াত আমাৰ সকলোৰে মৰম আৱেগ আৰু আশীৰ্বাদ জড়িত হৈ আছে আৰু এই শেষৰ অনুষ্ঠানটো আমাৰ সন্মানীয় চিচাৰ মহোদয়দেৱে চলাই নিব তেওঁক এখন ফুলাম গামোচাৰে মৰম যাচিব আজি এই অনুষ্ঠানটোত মোৰ লগতে সকলোৰে ইম'শ্যন জড়িত হৈ আছে কাৰণ মই দেখিছোঁ সকলোৱে তেওঁক কেতিয়াবা ভাইটিৰ দৰে কেতিয়াবা বন্ধুৰ দৰে ছাৰসকলেও বহুত বেছি মৰম কৰি আহিছে আৰু অনাগত দিনত সকলোৰে লগত সদায় মিলা প্ৰীতিৰে ভালকৈ কাম কৰি যাওক কাৰণ সকলোৰে লগত মিলি থাকিব পৰাটো এডজাষ্ট হৈ থাকিব পৰাটো এটা কলা হয় আৰু তেওঁৰ তাত সেই গুণটো আছিলে আৰু ভিডিঅ'টো আজিলৈ ইমানে আছিলে বাই বাই